126 জন বিধায়কলৈ ৰূপৰ উপহাৰ হিচাপে দিয়া হৈছে 3 কেজি ৰূপেৰে বনোৱা বিধানসভা ভৱনৰ প্ৰতীকী আৰ্হি 126 জন বিধায়কক ৰূপৰ উপহাৰ দিয়াৰ নামত খৰচ হৈছে প্ৰায় 20 কোটি টকা আচৰিত হ'ব এইখন অসমৰে কাহিনীয়ে একোজন বিধায়কক আগবঢ়োৱা হৈছে প্ৰায় 3 কেজি ওজনৰ এটা ৰূপৰ উপহাৰ বিধানসভা ভৱনৰ এটা প্ৰতীক বনোৱা হৈছে ৰূপেৰে এই প্ৰতীকী ভৱনটো নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ হৈছে প্ৰায় 3 কেজি ৰূপ 3 কেজি ৰূপেৰে বনোৱা বিধানসভা ভৱনৰ এই প্ৰতীক আগবঢ়োৱা হৈছে একোজন বিধায়কক অৰ্থাৎ 126 জন বিধায়কে লাভ কৰিছে এনেকুৱা একোটা ৰূপৰ প্ৰতীক কিন্তু এই ৰূপৰ প্ৰতীক নিৰ্মাণ কৰোতে যিমানখিনি টকা খৰচ হৈছে তাৰ হিচাপ শুনিলে আপোনাৰ চকু কপালত উঠিব বহুতে কয় আজিও মানে নিউজত ওলাই আছে যে মানে ইয়াত অধ্যক্ষই কিবা এটা লিখিছে অসমীয়া মই বেছি নাজানো লাক্সাৰি এটা কিবা কৰিছে 20 কোটি টাকা মানে এমএলএ বিলাকক গিফ্ট দিয়া বুলি আজি নিউজত ওলাই আছে যেটো মিছা কথা তেনেকুৱা একই নহয় মই মানে সাইটেশন এটা লাখি এপ্ৰিচিয়েচন দিছে যে এই 15 অসম বিধানসভাত মানে যেনেকৈ আহি পালে কাম কৰিলে ৰাইজৰ আমাক সহায় কৰিলে তাৰ কাৰণে মই সবকে এটা মানে এপ্ৰিচিয়েচন দি দিছো এটা কই টকা ইয়াৰ পিছত অসম বিধানসভাৰ আমি আৰ্হিত এটা মডেল বনাই ফালে এনেকুৱা সবকে টকেন এটা আমি গিফট কৰিছো আৰু হিয়া দৰকাৰ আমাৰ অসমত এতিয়া আমাৰ অসমত এইটোই দিগদাৰ হৈছে আমাৰ অসমত যি আছে ৰাজা মহাৰাজা এইবিলাক গিফট দিবৰ কাৰণে আমাৰ কোনো মডেলে নাই ৰংঘৰ কাৰেংঘৰৰ আমাৰ মডেলে নাই এভেইলেবল কাৰণ কোনবা কিবা এটা কৰিব শিকিলে তাক সমালোচনাটো বেছি কৰাৰ কাৰণে বাধি দিয়ে শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰুজনৰ ফটো আমাৰ ড্ৰয়িং ৰুমতে নাই কাৰণ এই ফটোটো বেছি ক্ৰিটিসাইজ কৰাৰ কাৰণে এইবিলাক মানে লগাবলৈও ভয় খায় কোনবা আমি এনেকুৱা ধৰণৰ তো অসম বিধানসভা হিটোই চেষ্টা কৰিছো আজি যি কৰিছে লাক্সাৰি নহয় ইয়া এটা ইনফৰমেশনৰ সেন্টাৰ ইয়াত আহিলে সব ইনফৰমেশন পাই যাব এটো অত্যন্ত আৱশ্যক এতিয়া আমাক উল্টাকৈ কৈ থাকে কোনো বিধানসভাত নাই আৰে সদায় আমি বেলেগে কৰাটোহে কৰিম নেকি আমি আগত কিয় হ'ব নোৱাৰো অসম আগত কিয় হ'ব নোৱাৰে বেলেগ বিধানসভাত কেতিয়াও হেতু কৰা নাই তো আমাৰ পৰা বেলেগে শিকক আমাৰ পৰা বেলেগে কৰক আৰু আজি হিটোই হৈ আছে অসম বিধানসভাৰ নাম সবে লৈ আছে আজি সকলোই লৈ আছে যে অসম বিধানসভাৰ পৰা শিকিব লগা বহুত আছে এতিয়া অসম বিধানসভা ভাৰতবৰ্ষৰ গোটেই বিধানসভা বিলাকত ভাল নাম আছে ভাল সন্মান আছে ভাল স্বীকৃতি আছে লোকসভাই আজিৰ দিনটোত কয় কাৰোবাৰ যদি কিবা এটা হৈছে যদি কিবা এটা খেলিমেলি হৈছে তেতিয়া কয় অসম বিধানসভাত সুধিব